জুনাইত চিয়াং ফিটনেছ চেণ্টাৰৰ উদ্যোগত পুনৰ তৃতীয়বাৰলৈ অনুষ্ঠিত হ'ব দেহচুৰি প্ৰতিযোগিতা। ইংৰাজী নৱবৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে জুনাইট টাউন ক্লাবত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতামূলক খেলখনিত দেশৰ বিভিন্ন প্ৰান্তৰ শৰীৰৰ চৰ্চাবিধৰ খেল উপভোগ কৰিব পাৰিব জুনাইবাসী ৰাইজে। প্ৰায় 2 লক্ষাধিক টকাৰ প্ৰাইজ মানি খেলখনত মেন্স বডি বিল্ডিং অপেন, মেন্স ফিজিক অপেন, আৰ্মছ ৰেছলিং অপেন, মেন্স পাৱাৰ লিফটিং আনইকুইপড 70, মেন্স পাৱাৰ লিফটিং আনইকুইপড 70+, ওমেন্স পাৱাৰ লিফটিং আনইকুইপড অপেনৰ দৰে প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তা কমিটি তথা চিয়াং ফিটনেছ চেণ্টাৰৰ স্বত্বাধিকাৰী উদ্ধৱ চৰকাৰৰ তৰফৰ পৰা আহ্বান জনায়। তাৰোপৰি উক্ত খেলখনিত সন্মানীয় অতিথি হিচাপে IFBB সংস্থাৰ 95 কেজি শাখাত 2024 বৰ্ষত বিশ্বব্ৰহ্মাণ্ডৰ খিতাপ জয়ী হোৱা তথা 2023 চনত মিষ্টাৰ চিয়াঙৰ খিতাপ অৰ্জন কৰা কিৰণ টায়েঙৰ লগতে IBBFF সংস্থাৰ সভাপতি সঞ্জয় ভাই যোশী, সাধাৰণ সম্পাদক ডক্টৰ সঞ্জয় মৰৰ লগতে AAPSA সভাপতি শেখৰ জ্যোতি মহন্ত, সাধাৰণ সম্পাদক কুশল চাংমাই উপস্থিত থাকিব বুলি জানিব দিয়ে। নমস্কাৰ, আমি চিয়াং ফিটনেছৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো আমাৰ মিষ্টাৰ চিয়াং 2025 অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আমাৰ খেলখন হ'ব 9 ফেব্ৰুৱাৰী 2025 আৰু খেলটো অনুষ্ঠিত হ'ব জুনাইট টাউন হললৈকে। তো আমি গোটেই প্লেয়াৰ্ছ অল অভাৰ ইণ্ডিয়া য'ৰ পৰা এইটো নিউজ যায় বা খবৰ পায়, আমি একো বাউণ্ডেৰিজ ৰখা নাই, য'ৰ পৰাও আহিব পাৰে, তেনেকৈ একো ৰাজ্যৰ কিবাও নাই, সীমা নাই। আমি খেলটো অ'পেন ৰাখিছোঁ। চ' আমি আশা কৰিছোঁ যে গোটেই অল অভাৰ ইণ্ডিয়াৰ পৰা মানুহ আহে আৰু আমাৰ খেলটোত পাৰ্টিচিপেট কৰে। আৰু এইখিনি আমাৰ এইবাৰ খেলটো হ'ব IBBF আৰু IFBBৰ লগত কলাবৰেশ্যন কৰিছোঁ আমি এইবাৰ। চ' যাতে আমাৰ খেলখন আৰু এটা ডাঙৰ পৰ্যায়লৈকে যায় আৰু আমাৰ প্লেয়াৰ্ছখিনি অলপ ছাপৰ্ট এটা পায়। তো আৰু আমাৰ টোটেল প্ৰাইজ মানি হ'ব 1,80,000। তো গোটেই কেটেগৰিজ হিচাপে আমি কিবা কৰি ভাগ কৰি ৰখা হৈছে। তো আমাৰ যোনখিনি মিষ্টাৰ চিয়াং বডি বিল্ডিঙত টোটেল 10টা প্ৰাইজ মানি ৰখা হৈছে, 1 নম্বৰৰ পৰা 10 নম্বৰলৈকে, আৰু মেন্স ফিজিকত ৰখা হৈছে 1 নম্বৰৰ পৰা 5 নম্বৰলৈকে। মেন্স পাৱাৰ লিফটিং হ'ব আৰু ওমেন্স পাৱাৰ লিফটিং হ'ব, মেন্স আৰ্ম ৰেছলিং আৰু ওমেন্স আৰ্ম ৰেছলিং হ'ব। আমাৰ যোগাযোগ নম্বৰ হ'ল 7896187310। আমাৰ জাজ আহিব, যোনখিনি আমাৰ IFBBৰ ছেক্ৰেটাৰী আৰু আমাৰ IFBBৰ প্ৰেছিডেণ্ট, তেওঁলোক আহিব। আৰু আমি আমাৰ যোনখিনি লাষ্ট ইয়াৰৰ আমাৰ কিৰণ টায়েঙক আমাৰ গেষ্ট অফ অনাৰ হিচাপে মাতিছোঁ। তো তেওঁ আহিব বুলি জনাইছে। আৰু আমাৰ যোনখিনি লাষ্ট ইয়াৰৰ চেম্পিয়ন আছিলে আমাৰ কিৰণ টায়েং দা, তো তেনেকৈ আমি বিচাৰিছোঁ আৰু এনেকুৱা 1-2টা প্লেয়াৰ যাতে আমাৰ মিষ্টাৰ চিয়াঙৰ পৰা ওলায়।